বিভিন্ন ঠাইৰ পৰা প্ৰায় 500তকৈও অধিক কংগ্ৰেছৰ কেইবাজনো সক্ৰিয় কাৰ্যকৰ্তাৰ নেতৃত্বত কংগ্ৰেছৰ নেতা কৰ্মীসকলে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই আজি তিলৈজান চাহ বাগিচাত বিভিন্ন ঠাইৰ পৰা আহি যোগদান কৰিছেহি। মই ভাবোঁ যে এই যোগদানে আগন্তুক দিনত আমাৰ চাহ বাগিচাৰ অঞ্চলৰ ৰাইজৰ কাৰণে কৰা আৰু কামসমূহ আৰু অধিক দায়বদ্ধতা আমি কৰি যাম। কাৰণ যোৱা দিনবিলাকত চাহ বাগিচা আদিবাসী সমাজৰ কাৰণে আমাৰ চৰকাৰখনে যিখিনি কৰিছে তাৰেই প্ৰতিদান স্বৰূপে আজি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণে যোগদানে আমাক শক্তিশালী কৰিবলৈ এইসকল লোক ওলাই আহিছে। কংগ্ৰেছৰ এটা অভ্যাস আছিলে যে ইলেকশ্যনৰ আগে আগে বাগিচাবিলাকত মানুহবিলাকক মদ খুৱাইছিলে আৰু মদ খুৱাই কিছু লোকক মদ খুৱাই সকলোকে নহয় কিছু লোকক তেনেধৰণে কৰি ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে বাগিচাত কাম কৰি থকা অৱস্থাত তেওঁলোকে কাম ক্ষতি কৰি এই প্ৰচাৰবিলাক কৰিছিলে। কিন্তু ৰাইজ এতিয়া সচেতন হৈছে, বাগিচাৰ ৰাইজ যোৱা দিনবিলাকত স্বাভিমানী হৈছে, তেখেতসকলে নিজৰ আত্মসন্মানৰ মৰ্যাদা ৰক্ষা কৰি সকলো আচাৰ আচৰণ কৰে। গতিকে যোৱাকালি যিটো ঘটনা ঘটিছে নিশ্চয় মই ভাবোঁ যে চাহ বাগিচাৰ আই মাতৃসকলৰ সন্মানত আঘাত লগা কথা হোৱাৰ কাৰণে হয়তো তেখেতসকলে তেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে মনে প্ৰাণে সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে। চাহ বাগিচাৰ ৰাইজৰ দীৰ্ঘদিনৰ সমস্যাবিলাক সমাধানৰ দিশে আগুৱাই গৈছে, ভূমি অধিকাৰ পাইছে, তেওঁলোকে থকা বাগিচাৰ লাইনসমূহ আজি সুন্দৰ স্বচ্ছ এটা বাতাবৰণ সৃষ্টি হৈছে। বিগতে অন্ধকাৰত থকা লাইনসমূহ আজি লাইটৰ পোহৰে জ্বলি উঠিছে। তেওঁলোকৰ বাগিচাৰ সন্তানসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে প্ৰত্যেক বাগিচাত একোখন আদৰ্শ বিদ্যালয় গঢ় লৈ উঠিছে। তেওঁলোকৰ সন্তান সন্ততিসকলে চৰকাৰৰ চাকৰিত নিয়োগ পাবৰ কাৰণে 3% চৰকাৰৰ চাকৰি সংৰক্ষণ কৰা হৈছে। মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজত আসনৰ সংখ্যা সংৰক্ষণ কৰা হৈছে। আৰু এই কথা বতৰাবিলাকে জনসাধাৰণক, চাহ বাগিচাৰ এই সমাজখনক আজি তেওঁলোকে নতুন এটা চিন্তাৰে আগুৱাই যোৱাৰ সপোন দেখিছে। তাত গৈ পিনি যদি এতিয়াও এই পুৰণি কলীয়া পলিটিক্স কৰিবলৈ যায়, চালানত মাতি গৈ পিনি যদি বুজাবলৈ যায় যে নুবুজিব ৰাইজে। কাৰণ ৰাইজে আগতে ভালকৈ বুজি আছে। যোৱা 5 বছৰ 10 বছৰ ৰাইজে যেনেকৈ বুজিছে এতিয়া আৰু চালানত বুজিবলগীয়া নাই। যি বুজিব তেওঁলোকে ঘৰত বুজিছে, ল'ৰাটো কিতাপৰ টেবুলখনত বুজিছে, স্কুলখনত বুজিছে, ঘৰৰ লাইনৰ পথটোত বুজিছে, লাইটৰ পোহৰত বুজিছে, একাউণ্টটো বেংক একাউণ্ট খুলি তাত আজি সঞ্চয় কৰাৰ জৰিয়তে তেওঁলোকে ধন সঞ্চয় কৰি যি নিজকে শক্তিশালী অনুভৱ কৰিছে তাত বুজিছে। গতিকে এতিয়া আৰু লাইনৰ বাগানৰ চালানত গৈ বুজাৰ সময় নাই।